তো হেল্ল' গাইছ এণ্ড ৱেলকাম বেক টু মাই কে বইজ। চাওক আমিবোৰ পূৰা ৰেডি। এতিয়া ৰাতি 3টা বজাত চাই আছোঁ, মানে চানডে, কালিলৈ চানডে নহয়, কালিলৈ খানা এটা আছে। চাওক পূৰা মানে এতিয়া মানে সিহঁতে তাতে থাকি মই নাযাওঁ, মই ৰাতিপুৱা 3টা বজাত উঠি যামগৈ। আৰু আমি গাড়ী লৈছোঁ আল্ট্ৰা, আমি আল্ট্ৰা বাছ লৈছোঁ। মানে ৰাতিপুৱা 3টা বজাত উঠি যাম ন গাইছ। ব্লগটো বহুত ধামাকাদাৰ হ'বলৈ গৈ আছে, ত' আপোনালোকে স্কিপ নকৰাকৈ চাই থাকিব। লগ পাই আছোঁ ৰাতিপুৱা 3টা বজাত পায়। গুড মৰ্ণিং গাইছ, 3টা বাজি গ'ল ফাইনেলি। এতিয়া যাবলৈ ওলাইছোঁ, মানে ওলাই ল'ম আৰু এতিয়া তো লগ পাই আছোঁ বাটত যায়, মানে ৰাস্তাত যায় লগ পাই আছোঁ। ত' ফাইনেলি গাইছ বাছ আহিব, আমি উঠিছোঁ, পূৰা বক্স চক্স পূৰা সামৰিছিলোঁ। এইটো কাৰণে ভিডিঅ' কৰাৰ টাইম নাছিলে। খোলা কেনে আজি বঢ়িয়া গুলি আৰু বক্স আপোনাৰ গাইছ বহুত ডাঙৰ ডাঙৰ বক্স। তো গাইছ ফাইনেলি আহি পালোঁ গুৱাহাটী। ঠাণ্ডা ঠাণ্ডা। ফাইনেলি গাইছ 7টা বাজি গ'ল। আমি মানে অকণ ব্ৰেকফাষ্ট কৰি লৈছোঁ, চাহ পানী খাই লৈছে চব। ফাইনেলি গাইছ আহি পাই গ'লোঁ মানস। চ' ফাইনেলি গাইছ সেইটো পাৰে গৈছোঁ, বহুত ঠাণ্ডা পানী লিফ্টত গৈ আছোঁ পূৰা। ফাইনেলি গাইছ আমাৰ খানা ৰেডি হৈছে। এতিয়া গাহৰি মাংস কেই কেজি? 10 কেজি 12 কেজি। অ' মাই গড। গাহৰি ব্ৰইলাৰ কেই কেজি? মাছ আৰু কি আছে? আৰু নাই ন। ফাইনেলি আহি পাৰিলোঁ এতিয়া, মানে এতিয়া চাহ পানী নাস্তা চলি আছে ন। ঐ চাহ দে বে, চাহ খাব গৈ আছোঁ। আৰু এইফালে আমাৰ বিকাশ, যতীন, আমাৰ কৃষ্ণ। এইফালে গাহৰি নাই, গাহৰিটো বইল কৰিলে ন। এতিয়া আমি আছোঁ বাছৰ ওপৰত। আমি মেচিনটো নল'ম আৰু নালাগে, ইয়াৰ পৰা ডাইৰেক্ট। এই মজা। অলপ পিছত ধামাকাদাৰ মানে খানা হ'বলৈ গৈ আছে। ত' ভিডিঅ'টো চাই থাকিব স্কিপ নকৰাকৈ আপোনালোকে। ভিডিঅ' ৰাখিছোঁ ইয়াতে। আমাৰ প্ৰথম ব্ৰেকফাষ্ট চাওক, ব্ৰেড আৰু কণীৰে চাহে চলি আছে। অ' মাই গড, খাটি বে। চাওক গাইছ, খাটি মাংস, গাহৰি পোৰা আৰু চুঙাটো হ'ব। এইফালে আমাৰ নিৰামিষ আৰু মাছ মাংস বনি আছে। আপোনাৰ এইফালে গাহৰি পোৰা। ফাইনেলি গাইছ খাবলৈ ৰেডি হৈ গ'লোঁ। গাহৰি পোৰা চাওক। গাহৰি হয়, চুঙাত দিয়া গাহৰি। ओ बलिमा तेरा रास्ता देख रहा हूँ दिल से।
মই বাহিৰত বেছি মানুহ আছে এইফালে ঐ আমাৰ খোৱা বোৱা হৈ গ'ল আমাৰ ডাউন চলি আছে আমি অলপ ঐ ফাইনেলি গাইছ আমাৰ পিকনিক শেষ হৈ গ'ল আমি এতিয়া ঘৰলৈ গৈ আছোঁ চাওক